নমস্কাৰ মোৰ অনুভৱত 2020ত কি পালো আৰু কি হেৰুৱালো তাই অকমান কথা আপোনালোকৰ ওচৰত দাঙি ধৰিব খুজিছো 2020ত প্ৰথম অৱস্থাত কা আহিলে কা আন্দোলনত গা কৰি উঠাৰ লগে লগে আমি বহু আমাৰ যুৱ প্ৰজন্মক হেৰুৱালো আৰু কা আন্দোলনৰ ফলত আমাৰ আৰ্থিক অৱস্থাটো বহুতখিনি আমাৰ হ্ৰাস পালে আৰ্থিক অৱস্থাত বহুতখিনি টনকিয়াল দেখা দিলে বহুত মানুহৰ বিষয়বস্তুৰ পৰা আদি কৰি বহুতো কাৰণতে আন্দোলনৰ সময়তো আমাৰ আৰ্থিকভাৱে আমি দুৰৱস্থাত দেখা গ'ল তাৰ পিছতে আমাৰ আহিলে কৰোনাৰ ফলতো আমাৰ ইমানখিনি আমাৰ মানুহৰ মাজত প্ৰভাৱ পৰিল যে কিছুমানে হয়তো ভয়তে কৰোনা প্ৰথম অৱস্থাত মানুহে হাৰ্ট এটেক কৰি লৈছিলে তাৰ ফলত বহুত ধৰণৰ ক্ষতি হৈছে আৰু বাহিৰত থকা ল'ৰা ছোৱালীখিনিয়ে যিখিনি ল'ৰা ছোৱালী পঢ়ি আছিলে বা যিখিনি আমাৰ যিখিনি মানুহে আমাৰ কিছুমান উদ্যোগত কাম কৰি আছিলে তেওঁলোকক ঘৰলৈ উভতি আহিব লগা হ'ল তাৰ ফলতো আৰ্থিক অৱস্থাটো আমাৰ ক্ষতি হ'ল যথেষ্ট ধৰণে আৰ্থিক অৱস্থাটো আমাৰ ক্ষতি হ'ল আৰু এইখিনি হ'ল আমি কৰোনাৰ ফলতো আমি হেৰুৱাইছোঁ বহুতখিনি হেৰুৱালোঁ 2020ত আৰু 2020ত এই কৰোনাত আমি বিভিন্ন আপোন মানুহকো আমি হেৰুৱালোঁ প্ৰতিজন আপোন মানুহৰ বুকু উদং কৰি প্ৰতিজনৰ প্ৰিয় ব্যক্তিৰ ঠিক তেনেকৈ কৰোনাটো বহুতখিনি মানুহ ঢুকাল আজিও সেই অব্যাহতি হৈয়ে আছে কিন্তু এই কৰোনাৰ পৰা আমাৰ এটা শিক্ষাও হ'ল যে আমি আচলতে প্ৰকৃতিক ভাল পাব লাগে এয়া যেন প্ৰকৃতিয়ে দিয়া এক সুকিয়নিহে আজি আমি প্ৰকৃতি ধ্বংস কৰিব বিচাৰিছোঁ যোনে যেনেকৈ পায় জীৱ হত্যা কৰিছে কিন্তু আমাৰ এইখিনি মানুহৰ মাজত যে আমি সেইখিনি নকৰি আমি যে গছ সংৰক্ষণেই কৰিলোঁ হয় বা পশু পক্ষী আমি সংৰক্ষণ কৰিলোঁ হয় তাৰ পৰা আমাৰ এটা জীৱিকাৰ উপায় হ'লহেঁতেন মই ভাবোঁ তেনেকৈ গতিকে আমাৰ আৰ্থিক অৱস্থাটো আমাৰ বহুত পৰিমাণে আমাৰ হ্ৰাস হৈছে আৰু আমাৰ গোটেই সমগ্ৰ দেশতে আৰ্থিক অৱস্থাটো জুৰুলা অৱস্থা হৈ গৈছে আৰু বাহিৰত থকা ল'ৰা ছোৱালীখিনি কৰ্মসংস্থাপন হেৰুৱালে এতিয়া কথা হ'ল কি এই 2020ত এই কৰোনা আৰু কাই আমাক যথেষ্টভাৱে ক্ষতি কৰিলে তাৰপৰি ক্ষতি কৰিলে আমাৰ 2020ত বানপানীৰ এটা সমস্যা সেইটো আগৰ পৰাও আহিছে যদিও এইবাৰ বানপানী আমাৰ অসমত মই জনাত 6-7 বাৰকৈ আহিছে বানপানী গতিকে এই 6-7 বাৰ বানপানী যেতিয়া আমাৰ অসমত প্ৰভাৱ পৰিছে তেতিয়া অসমৰ আৰ্থিক অৱস্থাটো কিমান ক্ষতি হ'ব পাৰে তাক নকলেও হয়তো আপোনালোকেও জানিব গতিকে এই বিভিন্ন ধৰণৰ ঘৰ বাৰী ক্ষতি লগতে খেতি বাতি নষ্ট হৈ গৈছে যাৰ ফলত আমাৰ উৎপাদনবিলাক হ্ৰাস হৈ গৈছে আজি গাঁও অঞ্চলৰ গ্ৰাম্য অঞ্চলৰ যেতিয়া কৰোনাৰ ফলত আপোনাৰ বজাৰ হাট বন্ধ থাকে তেতিয়া আমাৰ উৎপাদনটো চহৰ অঞ্চললৈকেও নাহে গতিকে তেনেকুৱাকৈও বহুত ধৰণৰ ক্ষতি হৈছে আৰু বানপানীৰ পৰাও যথেষ্ট ধৰণৰ ক্ষতি হৈছে যিহেতু গ্ৰাম্য অঞ্চলতে আমাৰ খেতি বাতি কৰা হয় গতিকে সৰু মানুহ ডাঙৰ মানুহ ইয়াতে নাই ইয়াত এটা কথা বুজা গ'ল কৰোনাৰ পৰা এই 2020ত এটা ডাঙৰ কথা বুজা গ'ল সেয়া হ'ল যে কৰোনাই সৰু ডাঙৰ কোনো জাতি ভেদ হিন্দু কি মুছলমান খ্ৰীষ্টান কাকো একো এৰা নাই কোনো ভিন পৰ নাই সকলোকে একত্ৰিত কৰি এটা ঠাইত থিয় কৰাই দিলে গতিকে আমাৰ অসমীয়া মানুহৰ এতিয়া সজাগ হ'বৰ হ'ল আমাৰ যেনে তেনেকৈ খৰচ কৰাটো আমাৰ অসমীয়া মানুহৰ এটা অভ্যাসত আছিল সেয়া যেন আমাৰ অসমীয়া মানুহে আৰু নকৰে সতৰ্ক হওক সকলোৱে সতৰ্কতাৰে চলক আমি পৰিষ্কাৰ পৰিচ্ছন্নতাটো হ'বৰ কাৰণেও আমাক এই কৰোনাই শিকালে গতিকে কৰোনাৰ পৰা আমি সেইবিলাক পালোঁ প্ৰকৃতি কেনেকৈ ভাল পাব লাগে বা আমি নিজক চাফ চিকুণ কৰি কেনেকৈ থাকিব লাগে আমাৰ ব্যক্তিগত হাইজিনটো কেনেকৈ ঠিক কৰি ৰাখিব লাগে সেইটো আমি শিকা প্ৰধান কথা আমাক কৰোনাই শিকালে গতিকে আপোনাক আটাইকে আগন্তুক নৱবৰ্ষৰ মই শুভেচ্ছা জনাই মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ